हेलो बंधुসকল मैं जयदीप और अपनी चाहे मोर यूट्यूब चैनल जयदीप शर्मा। तो बंधुসকল আজিৰ ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং চাই ভাল পাব মজাদাৰ ভিডিঅ' বুলি কৈছোঁ আপোনালোকক। মানে আজি মই আপোনালোকক কম হোৱাটছআপৰ সিকিউৰিটি বা হোৱাটছআপৰ যিটো লক, মানে এটা হোৱাটছআপৰ তৰফৰ পৰা এটা লক আছে যিটো মানে লক আপুনি থলে আপোনাৰ হোৱাটছআপ কোনোই খোলাৰ কথা ভাবিব নোৱাৰে লাইফত। মানে এনেকুৱা এটা লক, হয়তো এই লকটোৰ কথা বহুতে জানে বহুতে নাজানে। এই লকটোৰ কথাই কম আজি আপোনালোকক। মানে আপুনি হয়তো হোৱাটছআপত বহুত ধৰণৰ কাম কৰে, কিছুমান অফিচিয়েল কাম, হয়তো কিছুমান ডকুমেণ্টছ থাকে, বহুত ধৰণৰ ফটো থাকে, কিবা থাকে। মানে সেইবোৰ লকৰ মানে সিকিউৰিটিৰ বাবে এনেকুৱা এটা লক হোৱাটছআপে নিজে মানে এটা মানে লঞ্চ কৰিছে। সেই হোৱাটছআপটোৰ লকটোৰ কথা বহুতে হয়তো নাজানে এতিয়াও, তাৰে বিষয়ে কম। আপুনি হয়তো হোৱাটছআপত লক থবৰ বাবে কিছুমান থাৰ্ড পাৰ্টি এপ ইউজ কৰে, বা মোবাইলৰো কিছুমান ধৰক এপ লক থাকে, সেইবোৰ ইউজ কৰে। কেতিয়াবা সেইবোৰ লকো মানে কেতিয়াবা লাগি যায়, কেতিয়াবা নালাগে। তো মানে সেইবিলাকৰ কোনো চিন্তা কৰিব লগা নাই। এইটো মানে ডেফিনেটলি মানে এনি টাইম লাগি যাবই। মানে যেতিয়া আপুনি এপটো হোৱাটছআপৰ পৰা এক্সিট মাৰে তেতিয়াই মানে অপেন কৰিলে মানে এইটো লাগি যাব। তো মানে এইটো থবৰ বাবে মেইন বস্তু হ'ল আপোনাৰ মোবাইলত ফিংগাৰপ্ৰিণ্টছ থাকিব লাগিব, তো তেতিয়াহে মানে হ'ব। তো সেইকাৰণে মানে এইটোত মানে অকল আপোনাক ফিংগাৰপ্ৰিণ্টছ সুধিব, বাকী কোনো ধৰণৰ বা পেটাৰ্ণ বা পিন নুসুধে। তো অকল ফিংগাৰপ্ৰিণ্টছ, য'ত আপুনি অকল নিজে খুলিব পাৰিব, বেলেগ কোনো খুলিব নোৱাৰে। তো কেনেকৈ কি থ'ব লাগে তো সকলো কথা ক'ম। তো ভিডিঅ'টো অলপো স্কিপ নকৰি চাই থাকক। তো বন্ধুসকল মোবাইলত আহি গ'লোঁ আৰু ইয়াত আপুনি হোৱাটছআপত যাব। হোৱাটছআপত যায় আপুনি ৰাইট চাইডে ওপৰৰ ফালে তিনিটা ফুট যে আছে, এই তিনিটা হেৰিত এইটো মোৰ বুলি কোৱা হয়, এই মৰত যাব। তাৰপিছত ছেটিংছত যাব। ছেটিংছত যাই একাউণ্টত যাব লাগিব। একাউণ্টত যাই প্ৰাইভেচিত যাই তলফালে যে আছে ফিংগাৰপ্ৰিণ্ট লক, ইয়াত ক্লিক কৰিব। ইয়াত আনলক উইথ ফিংগাৰপ্ৰিণ্ট, ইয়াত টো ইনেবল কৰি দিব। ইয়াত আপুনি মোবাইলত যদি ফিংগাৰপ্ৰিণ্টছটো থৈছিল সেইটো আপোনাক টাচ কৰিব দিব। ইয়াত মোৰ হৈ গ'ল। ইয়াত ইমিডিয়েটলি কৰি থ'ব। ইমিডিয়েটলি কৰি থ'লে মানে আপুনি যেতিয়া এক্সিট মাৰিব তেতিয়া অট'মেটিক লকটো লাগি যাব, আৰু যেতিয়া আহিব তাৰপিছত আকৌ সুধিব। মানে এনি টাইম লাগি থাকিব। এতিয়া মই আপোনালোকক সকলো কাটি দেখাই দি আছোঁ। এতিয়া মই হোৱাটছআপত যাম। ইয়াত আহি গৈছে। ইয়াত অকল আপোনাৰ ফিংগাৰপ্ৰিণ্টছটো সুধিছে, কোনো ধৰণৰ পিন বা পেটাৰ্ণ সোধা নাই। এইটো অকল আপুনি নিজেহে খুলিব পাৰিব, বেলেগ কোনো খুলিব নোৱাৰে। এতিয়া মই এইটো টাচ কৰি দিম। এইটো হৈ গ'ল। এইখিনিয়ে আছিল। তো বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব, আৰু এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ'ছ তো আপোনালোকে পাই থকাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব এটা। আৰু কি ক'ম আৰু বাকী, ধন্যবাদ।